হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। শিৱৰাত্ৰিৰ দিনাখন শিৱ মন্দিৰলৈ গৈছিলোঁ আৰু এয়া দেখিছেই নহয় কিমান মানুহৰ ভিৰ। তাৰ মাজতেই ধূপ চাকি জ্বলাই ল'লোঁ। শিৱৰাত্ৰিৰ বাবে মন্দিৰত নাম পৰিৱেশন হৈ আছিলে আৰু অলপ সময় তাকে ৰৈ চাই ল'লোঁ। ইমান যে সুন্দৰ হৈছে নামখন। আৰু তাৰ পাছত দুখনমান ফটো উঠিলোঁ আৰু ঘৰলৈ আহিলোঁ। আবেলি আকৌ গৈছিলোঁ মৃত্যুঞ্জয় মন্দিৰলৈ। যিহেতু মহামৃত্যুঞ্জয় মন্দিৰ আমাৰ ঘৰৰ ওচৰতেই, সেইকাৰণে মন্দিৰলৈ এপাক গ'লোঁ। আৰু এয়া দেখিছে নহয় কিমান মানুহৰ ভিৰ। ভাবিছিলোঁ দৰ্শন কৰিব নোৱাৰিম চাগে, কিন্তু বাবাই যিহেতু মাতিছে, এয়া ৰাতি পূজা চলি আছে, ধুনীয়াকৈ আমাৰ দৰ্শনো হৈ গ'ল। আৰু এয়া মন্দিৰৰ পৰা ওলাই চাহ একাপ খাবৰ কাৰণে দোকান এখনত সোমাইছোঁ। মায়ে এয়া গৰম পকৰি আনিছে। মন্দিৰৰ ওচৰতো মেলা হৈ আছে শিৱৰাত্ৰি বুলি, আৰু সেয়েহে আহিছোঁ যেতিয়া মেলাটো এপাক সোমালোঁ। আৰু ৰাতি এগৰাকী ফ্ৰেণ্ডৰ ঘৰলৈ আহিছিলোঁ, তেওঁলোকৰ ঘৰতো শিৱৰাত্ৰি পাতিছিলে। এয়া তেওঁলোকৰ ঘৰত প্ৰসাদ খাই ৰাতি ঘৰলৈ আহিলোঁ। আপোনালোকৰ শিৱৰাত্ৰি কেনেদৰে গ'ল মোক জনাব দেই।